এইটো আছে টিলিঙা মন্দিৰ নাম যিহেতুকে টিলিঙা মন্দিৰ গতিকে গোটেই মন্দিৰটোকে টিলিঙা সাজি থৈছে দেখিছেনে আৰু চাৰিওফালে কেৱল টিলিঙা আমাৰ গগৈদা ওলাই আছে গগৈদা কেনেকুৱা কিমান আশা এটা আছিল যে ইয়াত আহিম বুলি টিলিঙা মন্দিৰ চাব মানে ফাইনেলি আহিলোঁ আৰু আজি ভাল লাগিছে নে নাই আমি এতিয়া মন্দিৰ যাব ৰেডি হ'লোঁ আৰু ভাইটিকেইটা ৰেডি হৈ আছে মোৰ ৰেডি হৈ গৈছে আৰু কোৱা আৰু মই প্ৰথমে পিছফালে আছোঁ আৰু লেডিজ কেইজনী গা ধুব গৈছে আৰু বন্তি এইফালে ওলাই আছে গাইজ ব'লক এতিয়া আমি মন্দিৰ দৰ্শন কৰোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাই নাম হ'ল বৰডুবি বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি দূৰ দূৰণিৰ ডেকা জীয়ৰী আহেনো যোৰা পাতি পুৱা গধূলি টিলিঙা বান্ধে হ'বলৈ বিয়াখনি চল্লিছ ন হয় এইটো আপোনাৰ 120 এইকেইটা চব 120 নে এইকেইটা গোটেই নহয় চাই চিটি আছে সেইটো শিকলি থকা ডিফাৰেঞ্চটো কৈ দিছোঁ মই শিকলি থকা মানে লাইফ টাইম থাকি যাব তাত পচি নাযায় ছিঙি নাযায় ইমানেই লং লাষ্টিং সেইটো অকণমান ডাঙৰ আছে সৰুকৈ লোৱা ভাল হ'ব না সেইটো আপোনাৰ ইচ্ছা আৰু কোনোবাই ডাঙৰো দিয়ে সৰুও দিয়ে লৈ লওক অঁ বেজুৰীয়া দিব লাগে এটা দিয়ক তিনিটা দিয়ক বাপা বেজুৰীয়া দিব লাগে আপুনি ল'ব পাৰি এটা চাকি দিয়ে এটা দিব কোনোবাই মই থালি লোৱা হৈ গৈছে আমাৰ থালি লৈছে বৰষা থালি এখন লৈ লৈছে দাদা ফাৰ্ষ্ট প্ৰচেছটো এতিয়া কেনেকৈ যাব লাগিব আমি ফাৰ্ষ্ট প্ৰচেছটো মানে তাৰপাছত পূজাৰ ওচৰত প্ৰথম নাৰিকলটো ভাঙি ল'ব চাকি পূজাৰ ওচৰত যাব এই সূতাটো বা টিলিঙাটো পূজা কৰি দিব তাৰপাছত সূতাটো আপুনি সূতাত মেলিয়াব আৰু টিলিঙাটো এংগলত বান্ধিব পাৰিব ঠিক আছে ইয়াত পানীটো লৈ ল'ব য'ত চাকিটো জ্বলাব নাৰিকলটো য'ত ভাঙিব তাতে পানী ভাঙিব মানে নাৰিকলটো ভাঙি পিনে পানীখিনি ইয়াত ল'ব লাগিব পানীটো প্ৰথমেই লৈ ল'ব দাদা কেইজনে মানে সুন্দৰকৈ বুজাই দিলে ভিতৰত মন্দিৰ ভিতৰত প্ৰথমে কি কৰিব লাগিব গাইজ চাওক আমি আহি পালোঁ ফাইনেলি টিলিঙা মন্দিৰ আৰু টিলিঙাটো মই বজাই দিম এতিয়া টিলিঙাটো বজাই দিছোঁ আৰু এইবিলাক লগৰবিলাক মই এতিয়া থালিখন ধৰি দিম ভণ্টিয়ে বজাব টিলিঙাটো ভণ্টিয়ে বজাব আৰু এইবিলাক লগৰবিলাকক টিলিঙাটো বজাই দিছে আৰু আমি এই তাতে টেপটোতে আমি ঘটত আমি পানী ভৰাব লাগিব এয়া আমি ঘটত পানী ভৰাই লৈছোঁ হ'ব নেকি অলপ ফুল নালাগে ওম শ্ৰী শ্ৰী নমঃ শিৱায় টিলিঙা মন্দিৰত যদিহে টিলিঙা এটা বান্ধি মনৰ কথাটো কৈ বন্ধা হয় তেনেহ'লে মনৰ কথাটো সফল হয় ঠিক ময়ো বান্ধিলোঁ মনৰ কথাটো কৈ আৰু কি মাগিলোঁ আপোনালোকক নকওঁ বাৰু যিহেতুকে ক'ব নাপায় আপোনালোকলৈ বাৰু মই মাগিছোঁ যিহেতুকে বিহু আহি আছে বিহু ভালে কৌশলে যায় যাতে তাকে ঈশ্বৰক প্ৰাৰ্থনা জনালোঁ আৰু এতিয়া ভণ্টিয়ে টিলিঙা বান্ধিব গৈছে
ইয়াত টিলিঙা বান্ধি আছে। দেখিছেনে গাইছ, গোটেইবিলাক ৱালত মানে খালি টিলিঙা আৰু গোটেই ৰাউণ্ডত খালি টিলিঙা আৰু পাহাৰ। গাইছ চাওক, এইবিলাক টিলিঙা, কিমান লাখ লাখ টিলিঙা ওলমি আছে চাওক গাইছ, কিমান লাখ লাখ টিলিঙা। আৰু সেইফালে এই তাত মানে পূজাৰীজন আছে, আৰু মই পূজাৰীজনক সুধিম যে টিলিঙা মন্দিৰ কিয় কোৱা হয় বা টিলিঙা মন্দিৰ ৰহস্য কি। পূজা আৰম্ভ প্ৰায় 56-58 বছৰমান হ'ল। তাৰ আগত আছিল নাহিব নিদিব এনেকুৱা কোনো কথা গম নাপায়। যেতিয়া গম পোৱা গ'ল তাৰপিছত পূজা আৰম্ভ হৈছে। ইয়াত বন্ধা মানে কিছুমান মানুহ কিবা এটা আগ কৰি যায়, আগ কৰাৰ পিছত কাম কৰিব পিছে আহি বান্ধি বা কিছুমানে আগতীয়াকৈও বান্ধি যায়, কাৰোবাৰ এনেই উদ্দেশ্য নাই, এনেই আহিছে বুলিও বান্ধি দিয়ে। এটা দুটা কৰি এনেকৈ টিলিঙা বেছিকৈ হৈ গুচি গৈছে। টিলিঙা বেছি থকাৰ কাৰণে টিলিঙা মন্দিৰ নাম পূজা হয়, শিৱ পূজাই হয়। মানে গাইজ পূজাজনক কোৱা মতে দি এই আহত গছজোপাৰ তলতে এটা শিৱলিংগ নিজে নিজে ওলাইছে। এইটো দেখিছেনে, শিৱলিংগ দি এইটো। আৰু এইবিলাক টিলিঙা, আৰু এইবিলাক দেখিছেনে ৱালৰ কিনাৰত চব, ৱালৰ কিনাৰত মানে এইবিলাক খালি টিলিঙা বৰ লাখ লাখ টিলিঙা আছে। দেখিছেনে গাইছ, এইবিলাক টিলিঙা, এইবিলাক পুৰণি হৈ গৈছে, টিলিঙাবিলাক পুৰণি হৈ গৈছে। ৱাও চাওক গাইছ, এইবিলাক পাহাৰ বনি আছে, টিলিঙা চাওক গাইছ, পাহাৰ বনি আছে, এইবিলাক টিলিঙা গাইছ চাওক, পাহাৰ বনি আছে, পুৰা কোটি লাখ লাখ কোটি টিলিঙা বহি আছে। গাইছ সকলোৱে আহক টিলিঙা মন্দিৰলৈ, টিলিঙা মন্দিৰ উপভোগ কৰি যাওক, আৰু মনৰ যি কামনা আছে ইয়াতে ধাগা বান্ধি বা টিলিঙা বান্ধি পূৰণ কৰক। গাইছ চাওক, এইবিলাক খালি টিলিঙা গাইছ চাওক, পুৰা লাখ লাখ কোটি ইয়াত টিলিঙা আছে। আৰু গাইছ সকলোৱে আহক টিলিঙা মন্দিৰলৈ, টিলিঙা মন্দিৰ আশীৰ্বাদ বা সেৱা লৈ যাওক। ইয়াত আহিলে মনোকামনা পূৰণ হয়, আৰু পূৰণ হৈছে চাগে, সেইটো কাৰণে গোটেই দেখিছেনে পুৰা লাখ লাখ কোটি টিলিঙা আছে। আৰু গাইছ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মোৰ ভিউৱাৰ্ছ বহুতে কম, ছাবস্ক্ৰাইব বা শ্বেয়াৰ কৰি দিব গাইছ। এইটো আছিল টিলিঙা মন্দিৰ, আমি এতিয়া যাব ওলাইছোঁ। মই এবাৰ টিলিঙাটো বজাই দিওঁ। এইবিলাক টিলিঙা